friends, this is your host RJ GOKUL, the romantic jockey. So বন্ধুসকল কেনে আছে? ভালে আছে নে? আশা কৰো নিশ্চয় ভালে আছে। নহয় জানো? So বন্ধুসকল আজিৰ পৰা আমাৰ RJ GOKUL লাভ ষ্টৰী সিজন 2 ষ্টাৰ্ট হৈছে। এতিয়াৰ পৰা আপোনালোকে নতুন লাভ ষ্টৰী শুনি থাকিবলৈ পাব only on RJ GOKUL YouTube চেনেলত। আৰু যদি এতিয়ালৈকে আপোনালোকে RJ GOKUL YouTube চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। তেতিয়া আমাৰ প্ৰতিটো ভিডিঅ' নটিফিকেশন সকলোতকৈ প্ৰথমে পাব। আজি আপোনালোকৰ বাবে যিটো কাহিনী লৈ আহিছো, সেই কাহিনীটোৰ নাম হৈছে দ্য ফাৰ্ষ্ট লাভ। ফাৰ্ষ্ট লাভ কাৰোবাৰ হৈছে বা কাৰোবাৰ এতিয়ালৈ হোৱা নাই, নহয় জানো? যাৰ ফাৰ্ষ্ট লাভ হৈছে তেওঁলোকে কমেন্টছ কৰি বা আমাক ফেচবুক পেজত মেছেজ কৰি তেওঁলোকৰ ফাৰ্ষ্ট লাভৰ এক্সপিৰিয়েন্সটো আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে। ফাৰ্ষ্ট লাভ হওঁতে কি হৈছিল আপোনালোকৰ, কেনেকৈ ফিল কৰিছিল, এটচেট্ৰা কমেন্টছ কৰিব পাৰে বা আমালৈ মেছেজ কৰিব পাৰে। আজিৰ কাহিনীটোত ল'ৰাজন এজনী ছোৱালীৰ প্ৰেমত পৰে আৰু তেওঁ ছোৱালীজনীক নিজৰ মনৰ কথাখিনি এক্সপ্ৰেছ কৰিব নোৱাৰাত অলপ ক্ৰেজি হৈ পৰে। তেওঁ যেতিয়া অকলে থাকে তেতিয়া নিজে নিজক কথা কিছুমান কৈ থাকে, যিবোৰ কথা একচুৱেলি তাইক ক'ব বিচাৰে। আৰু এনি টাইম ছোৱালীজনী ল'ৰাজনৰ মনলৈ আহি থাকে আৰু তেওঁ কোনো কামতেই ফোকাছ কৰিব নোৱাৰা হৈ পৰে। এতিয়া কি হ'ব ল'ৰাজনৰ? তেওঁ কথাবোৰ ক'ব পাৰিবনে বাৰু? তাকে জানিবলৈ আমি আজিৰ কাহিনীলৈ আগবাঢ়িব লাগিব। পিছে আপোনালোকে এতিয়ালৈ যদি RJ GOKUL ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আমাক ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক আৰু টুইটাৰত ফ'ল' কৰিব নাপাহৰিব। কাৰণ ফেচবুক আৰু ইনষ্টাগ্ৰামত আমি কিছুমান আপডেটছ দি থাকোঁ, যিবোৰ আপডেটছ আমাৰ ইউটিউবত দিয়া নহয়। আৰু লগতে RJ GOKULৰ বিষয়ে যদি জানিব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰামত মাষ্ট বি ফ'ল' কৰিব, কাৰণ ইনষ্টাগ্ৰামত মই বেছি এক্টিভ থাকোঁ। আৰু লগতে টিকটকত ফ'ল' কৰিব নাপাহৰিব, কাৰণ টিকটকত আমি কিছুমান শ্বৰ্ট কনভাৰ্চেশ্যন অডিঅ' ভিডিঅ'জ আপলোড কৰি থাকোঁ, যিবোৰ আপোনালোকে ইউজ কৰি টিকটকত এক্ট কৰিব পাৰিব। ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক আৰু টুইটাৰৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু আমাৰ ইউজাৰ ID স্ক্ৰীণত শ্ব' হৈ আছে। চ' বন্ধুসকল বলক বেছি আৰু পলম নকৰোঁ, আমি এতিয়া আমাৰ কাহিনীটোলৈ আগবাঢ়ো, যাৰ নাম হৈছে দ্য ফাৰ্ষ্ট লাভ। কাবু, মৰমত তোমাৰ নামটো সৰু কৰি পেলালো, কাব্যশ্ৰীৰ পৰা। কি হৈছে মোৰ? এনি টাইম তোমাৰ কথাই মোৰ মনলৈ আহি থাকে, আৰু যেতিয়াই তোমাৰ কথা মোৰ মনলৈ আহে অট'মেটিকলি মই হাঁহি দিওঁ। কিয় মানে ভাল লাগি যায় তোমাৰ কথা মনলৈ আহিলে। আৰু যেতিয়া পঢ়া টেবুলত বহি পঢ়িবলৈ লওঁ তেতিয়াও তোমাৰ কথা আহি যায়, মই ফ'কাছ কৰিবই নোৱাৰোঁ। কি যে হৈছে মোৰ লগত নাজানো। আৰু আজিকালি সকলোৱে কিবা কথা কৈ থকা নিচিনা হৈ পৰিছোঁ, নাজানো কিয় এনেকুৱা হৈছে। আই থিংক তোমাক কথা ক'ব পৰা নাই ন খুলি পেলাই, সেইকাৰণে মানে কাকো ক'বও পৰা নাই ভালকৈ কথাবোৰ। লগৰ এজনজনক কৈছোঁ কিন্তু তোমাক ক'ব পৰা নাই ন, সেইকাৰণে অলপ এনেকুৱা হৈ পৰিছোঁ। কি কৰোঁ সঁচাকৈ? এতিয়া ৰুমত অকলে আছোঁ, পঢ়া টেবুলত বহি আছোঁ, কিয় চোৱা কি কৰি আছোঁ মই? তোমাৰ কথা ভাবি তোমাৰ কথাবোৰকে কৈ আছোঁ। একচুৱেলি সেই কথাবোৰ মই তোমাক ক'ব বিচাৰোঁ যে মোৰ কি হৈছে, কেনেকুৱা লাগে মোৰ। ইভেন এনেকুৱা হৈছে মই যেতিয়া ৰাতিপুৱা দাঁত ব্ৰাছ কৰিব লওঁ তেতিয়া আইনাখনত তুমি আছা বুলি ভাবি পেলাই যেন মই তোমাক কথা ক'বলৈ সাহস কৰোঁ নেকি, সেনেকৈ মই আইনাখনত তুমি আছা বুলি কৈ থাকোঁ কথা। এদিন মায়ে দেখি পেলাই মোক ক'লে, কি হ'ল তই পাগল হলি নেকি? কি হৈছে মোৰ লগত এইবিলাক? আগততো কেতিয়াও এনেকুৱা হোৱা নাছিলে। কি কৰোঁ নাজানো আৰু কি হ'ব এতিয়া মোৰ লগত। ঐ, তই পঢ়িছনে? কথা পাতি আছ কাৰোবাৰ লগত? নাই মা, মই পঢ়িব লৈছোঁ মা। সেয়া মায়ে শুনাই পালে। নাই পঢ়িব লাগে, ফ'কাছ কৰোঁ।
পিছে বন্ধুসকল, গম পাইছেই নহয় কি অৱস্থা হৈ আছে ল'ৰাজনৰ। তেওঁ এতিয়া মনৰ কথাখিনি ক'ব পাৰিবনে, নে এনেকৈ নিজৰ মাজতে কথাখিনি কৈ থাকিব? কি হ'ব এতিয়া ল'ৰাজনৰ? মোৰ মতে কিন্তু মনৰ কথা মনৰ মাজত ৰখাটো ভাল নহয়, কৈ দিয়াটোৱে ভাল হ'ব। তেতিয়া কমচে কম তেওঁ মনত অলপ হ'লেও শান্তি পাব। কিন্তু এতিয়া ল'ৰাজনে বা কি কৰে তাকে জানিবলৈ আমি এতিয়া আকৌ কাহিনীটোলৈ উভতি যাব লাগিব। কি হ'ব এতিয়া ইয়াৰ পিছত? বলক দেৰি নকৰোঁ, কাহিনীটোলৈ আগবাঢ়ো। ঐ জিতু টোকাচ আজি তোৰ মনৰ কথা কিন্তু তাইক ক'ব লাগিব আকৌ। আজি কিন্তু তোক এই দিয়াত নাই আকৌ। হে নোৱাৰিম নেকি? মই নাৰ্ভাছ হৈ যাওঁহে তাই মোৰ সন্মুখত আহিলে। এইবোৰ কথা বাদ দে, মুঠতে তই আজি তোৰ মনৰ কথা তাইক ক'বই লাগিব। চা, যি হয় পাছত দেখা যাব হা। তই মুঠতে আজি কথাটো ক। যা ৰ মই মাতি দিছোঁ। ঐ কাব্যশ্ৰী, শুনাচোন, শুনা। এই তোমাক যিটোৱে কিবা এটা কয় বোলে। জিতু, কোৱা কি কথা? মানে আজি কিন্তু মই নিস্তব্ধ নহওঁ, সঁচা কৈছোঁ। আজি মই নিস্তব্ধ নহওঁ। আজি মই তোমাক এটা কথা সুধিব বিচাৰোঁ। তুমি মোক এইটো প্ৰশ্নৰ উত্তৰ মোক দিবই লাগিব তুমি আজি। সঁচা কৈছোঁ। তোমাক মই যেতিয়া মোৰ সন্মুখত দেখা পাওঁ, মই নিস্তব্ধ হৈ যাওঁ, মই ভাষাহীন হৈ যাওঁ। কিয় এনেকুৱা হয় মোৰ লগত? মোৰ এনেকুৱা লাগে যেতিয়া তোমাক দেখা পাওঁ যেন মোৰ হাৰ্টবিটটো বাঢ়ি যায় নেকি? সঁচা এনেকুৱা মোৰ অনুভৱ হয়। আৰু যেন সকলো যেন মই নেদেখা যেন হৈ যাওঁ, খালি অকল তোমাকহে যেন দেখা পাই থাকোঁ, এনেকুৱা মোৰ অনুভৱ হয়। কিয়? আৰু এনেকুৱা লাগে যেন গোটেই পৃথিৱীখন যেন নিস্তব্ধ হৈ পৰিল অলপ সময়ৰ কাৰণে যেতিয়া তুমি মোৰ সন্মুখত আহা। কিয় এনেকুৱা হয়? কিয়? তোমাৰ এনে কি যাদু আছে তোমাৰ এই চকুচুৰিত, তোমাৰ এই ধুনীয়া মুখখনিত? কি এনে যাদু আছে যে মই নিজৰ চেন্স হেৰুৱাই দিওঁ? কিয় এনেকুৱা লাগি যায় যেন মই জীয়াই আছোঁ নে সেইখিনি সময়ত? সঁচা কথা, কিয় এনেকুৱা লাগি যায়? সকলো যেন হেৰাই যায় মোৰ বিচাৰ বিবেচনা, মোৰ যেন উশাহ সকলো যেন স্তব্ধ হৈ যায়। কিয় এনেকুৱা হয় বাৰু? কি আছে তোমাৰ এনেকুৱা যাদু য'ত মই যেন বলিয়া হৈ যাওঁ তোমাৰ বাবে? কি আছে এনেকুৱা তোমাৰ? তোমাৰ চকুজুৰিত কি আছে? কিয় তুমি ইমান ধুনীয়া? কিয় তোমাক চালে চাই থাকিব মন যায় মোৰ? কিয় তোমাৰ সেই ওঠৰ হাঁহিটো দেখিলে মোৰ নিজে নিজে মোৰ মুখতো যেন হাঁহি আহি যায়? কিয় এনেকুৱা হয়? কিয় তোমাক যেতিয়া দেখা পাওঁ ন, মোৰ যেন চকুজুৰি যেন বহুত যেন শান্তি পোৱা নিচিনা লাগি যায়। কিয় এনেকুৱা হয়? নাজানো কিয় এনেকুৱা হয়। মই সেইটো প্ৰশ্নৰ উত্তৰ বিচাৰি আছো। উত্তৰটো তুমি দিব পাৰিবানে মোক? কিয় এনেকুৱা হয়? কিয়? নে মই সঁচাকে পাগল হৈ গৈছো নি বাৰু? নে মোৰ নাজানো মই কি কৈ আছো, মই নিজে ধৰিব পৰা নাই। কিন্তু সঁচা মোৰ এনেকুৱা কিবা নিচিনা লাগি যায় তেতিয়া তোমাক মোৰ সন্মুখত দেখা পাওঁ। নাজানো মই এতিয়া কি ক'লো, মই সঁচাকে গম নাপাওঁ কি কথা ক'লো বা হ'বলা, মই পাহৰিয়ে গ'লো। খালি তোমাক দেখা পাই আছো আৰু মোৰ মুখৰ পৰা যেন আজি কেনেকৈ শব্দবোৰ ওলাই আছে মই নিজেই গম নাপাওঁ। আজি বহুত দিনৰ পৰা এনেকুৱা হৈ আছে, কম বুলি ক'ব পৰা নাছিলোঁ, সদায় নিস্তব্ধ হৈ যাওঁ। কিন্তু আজি তোমাৰ সন্মুখত সাহস কৰি মই কিদৰে কথাবোৰ কৈ আছোঁ আৰু কি কথা কৈ আছোঁ মই নিজে নাজানো। প্লিজ কিন্তু মোক বেয়া নাপাবা, মাফ কৰি দিবা যদি মই কিবা ভুলকৈ কৈছোঁ, প্লিজ। কিন্তু মোৰ প্ৰশ্নৰ তুমি উত্তৰ দিয়া। মোৰ কি হৈছে? কিয় এনেকুৱা হৈছে? কি হৈ আছে মোৰ লগত? কোৱা না প্লিজ। तू पहला पहला प्यार है मेरा, तू पहला पहला प्यार है मेरा।
পিছে বন্ধুসকল কাহিনীটো শুনি কেনেকুৱা পালে নিশ্চয় ভাল পালে নহয় জানো অৱশ্যে কিছুমানৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে ছোৱালীজনী হাঁহি দিলে হয় কিন্তু তাইও ভাল পায়নে বাৰু ল'ৰাজনক নহয় জানো এষাৰ কথা আছে নহয় হাঁচিটো ফাঁচি বুলি ছোৱালীজনীও ভাল পায় কেৱল লাজ কৰিছে আৰু লাজ কৰিয়া ধুনীয়া হাঁহিটোৰে ল'ৰাজনৰ প্ৰশ্নৰ উত্তৰটো দিছে যে এয়াই তোমাৰ ভাল পোৱা হয় মোৰ বাবে আৰু ময়ো তোমাক ভাল পাওঁ কাহিনীটো কেনেকুৱা পালে ভাল পালে হ'বলা নিশ্চয় নহয় জানো কাহিনীটো যদি ভাল পালে লাইক কৰিব নাপাহৰিব কমেণ্টছ কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি এতিয়ালৈকে RJ GOKUL YouTube চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে আমাক ফেচবুক ইনষ্টাগ্ৰাম টিকটক আৰু টুইটাৰত ফ'ল' কৰিব নাপাহৰিব লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু আমাৰ ইউজাৰ ID স্ক্ৰীনত শ্ব' হৈ আছে বন্ধুসকল এতিয়ালৈ আহিছোঁ আকৌ আহিম নতুন কাহিনীলৈ অনলি অন RJ GOKUL YouTube চেনেলত বাই বাই চি ইউ